নমস্কাৰ প্ৰিয় দৰ্শক কায়ৰা ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো পুনৰ আহিছো আজি বুধবৰীয়া ভিডিঅ' লৈ পেলাই খুব সুন্দৰ সুন্দৰ কাপোৰৰ সৈতে তাৰ আগতে মই ভিডিঅ'টি ষ্টাৰ্ট কৰাৰ আগতে মই কৈ লৈছো আমাৰ যিসকলে সাবস্ক্ৰাইব নাই কৰা আমাৰ চেনেলটো সোনকালে সাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো ক্লিক কৰি ল'ব যাতে নটিফিকেশনছবোৰ সদায় সোনকালে পাই থাকে আৰু আমাৰ ভিডিঅ'ছবোৰ ভাল লাগিলে নিশ্চয়কৈ আপোনালোকৰ ফ্ৰেণ্ডছ এণ্ড ৰিলেটিভছৰ লগত সদায় শ্বেয়াৰ কৰি যাব আৰু লাভ লাইকছ আৰু কমেণ্ট যোগে আমাক জনাই থাকিব কেনেকুৱা পালে ভিডিঅ'বোৰ সো আহকচোন আজিও খুব সুন্দৰ কেইজুমান কাপোৰৰ সৈতে মই আহিছো দেৰি নকৰি ভিডিঅ'টি ষ্টাৰ্ট কৰিছো আৰু আমাৰ বুকিং নম্বৰটো হৈছে 6002663461 আৰু কায়ৰাৰ এড্ৰেছটো এবাৰ কৈ দিছো sixmile জয়নাগৰৰ gnrc হস্পিটালৰ বেক সাইডত অৱস্থিত গুৱাহাটী সো যি সকলে আহিব পাৰে মোস্ট ওয়েলকাম আহিব ধুনিয়া ধুনিয়া কালেকশন পাব উইথ গহনাও পাব আৰু যি সকলে আহিব নোৱাৰে তে সকলে আমাৰ পৰা অনলাইন যোগে পাৰচেজ কৰিব পাৰিব সো প্ৰথম যে কাপোৰ দেখাইছো আজি দেখাইছো পিওৰ কটন কেঁচাপাতৰ কেইটামান সুন্দৰ সেট সো বিয়াৰ সিজন চলি আছে যিহেতু খুব ধুনিয়া কাপোৰ কেইজুমান দেখাবলৈ লৈছো এজো হৈছে ruby red কালাৰত খুব ধুনিয়া red হয় maroon red মানে একদম পিওর red টিকটিকিয়া red নহয় খুব সুন্দৰ ৰেডত গছ বুটা থাকিব ব্ল্যাক এন্ড হোৱাইটত হেভি ওয়ার্ক আছে খুব ধুনিয়া কাপোৰজু আৰু এইখিনি আহিব আঁচল পাৰ্টটো থাকিব ব্ল্যাক কালাৰত গছ বুটা বনোৱা আছে লগতে আহিব মেখেলাখন খুব হেভি হয় মেখেলাখন চাব পাৰে একদম নীৰ ওপৰলৈকে আঁঠুৰ ওপৰলৈকে কাম আছে আৰু ব্লাউজ পিসটো হেভি আহিব হাতৰ ডাঙৰকৈ তিনিটাকৈ পাৰি থাকিব খুবেই সুন্দৰ প্ৰিমিয়াম কোৱালিটি কটন কেঁচাপাতৰ আহিব লব পাৰিব মাত্ৰ 4280 টকা আমাৰ গোটেই হোল আসামত আপোনাৰ শিপিং ফ্ৰী থাকিব আৰু অসমৰ বাহিৰত হলে আমাৰ এটা শিপিং চাৰ্জ লাগিব নেক্সট কালাৰটো দেখাইছো এইটো আহিব লাইট অলিভ গ্ৰীনত খুবেই ধুনিয়া ইউনিক পিস হয় ময়ূৰ ডিজাইনত থাকিব খুব ধুনিয়াকৈ গুটি গাতে ময়ূৰ বনোৱা আছে হোৱাইট এণ্ড ইন্ডিগো মানে নেভি ব্লু কালাৰত এইখিনি আঁচল পাৰ্ট আহিব এইজো কাপোৰ সিম্পল এণ্ড সোবার খুব ধুনিয়া লাইট ওয়েটেড হয় মানে পিন্ধিলে খুবেই আৰাম পাব আপোনালোকে এইখন আহিব মেখেলাখনক খুব সুন্দৰকৈ হেভি আছে মেখেলাখন একদম নীৰ ওপৰলৈকে আছে মই সাইড পাৰি কেটা দেখাইছো হোৱাইটত আহিব সাইড পাৰি একেটা থাকিব সাইডৰ পাৰি লগতে ব্লাউজৰ পিস अवेलेबल আহিব ব্লাউজৰ পিছত সৰুকৈ হাতত পাৰি আহিব এটা এই কাপোৰজোৰ লব পাৰিব মাত্ৰ 3280 रुपीजত ভাল লাগিলে আমালে স্ক্ৰিনশ্বট মাৰি পঠিয়াব নিশ্চয়কৈ নেক্সট কালাৰটো দেখাইছো খুবেই ধুনিয়া পিংকত আহিব পিংকত আপোনাৰ ব্লু আৰু ৰেডৰ কাম আছে বহুত মৰম লগা কাপোৰজোৰ ব্ৰাইট হয় পিংক কালাৰটো খুব ধুনিয়া লাগিছে ব্লু এণ্ড ৰেডৰ কাম আছে আৰু বুটা কেটা খুবেই ইউনিক হয় কাপোৰজোৰ বনাই তুলিলে খুব এইজোৰ ধুনিয়া কাপোৰ হৈ উঠিব খুব ধুনিয়া ইয়াৰে আপোনাৰ মেখেলাৰ ফুল এইখিনি থাকিব লগতে সাইডৰ পাৰি ব্লাউজৰ পিস अवेलेबल কটন কেঁচাপাতত থাকিব এইজোৰ কাপোৰ লব পাৰিব 3080 টকা মানে 3080 रुपीजত লাভ কৰিব নেক্সট কালাৰটো দেখাইছো এইটো আহিব ব্লু এণ্ড গ্ৰে মিক্স হৈ আছে ব্লু কালাৰ আৰু গ্ৰে কালাৰটো মিক্স হৈ আহিব আৰু মাল্টি বুটা থাকিব আৰু আঁচল পাৰ্টটো আহিব আপোনাৰ কিংখাব ডিজাইনত আছে খুব ধুনিয়া ডাঙৰ বুটা সৰু বুটা মিক্স হৈ আছে মৰম লগা কাপোৰজোৰ আৰু আপোনালোকে যি কোনো এজৰ মানুহে এইজোৰ কাপোৰ পিন্ধিব পাৰিব খুব সুন্দৰ হয় কাপোৰ কোৱালিটি খুব ধুনিয়া এখন আহিব মেখেলাখনটো খুব সুন্দৰকৈ কৰা আছে লগতে থাকিব একচুয়ালি গ্ৰেট ৰেড কম্বিনেশনটো খুব ভাল লাগে ধুনিয়া আৰু ফুৱাই একচুয়ালি কম্বিনেশনটো একেটা আহিব সাইডৰ পাৰি লগতে থাকিব ব্লাউজৰ পিসৰ হাতত সুন্দৰকৈ পাৰি এটা আছে এই কাপোৰজোৰো লব পাৰিব 3080 টকা মানে 3080 रुपीजত নেক্সট কালাৰটো দেখাইছো খুব ধুনিয়া হয় এটো আহিব ইয়েলো আৰু ক্ৰীম কালাৰ মিক্স হৈ আহিছে সো খুবেই ধুনিয়া এটা কালাৰ তাতে সিলভাৰ গুণৰ ওয়ার্ক আছে আৰু মাৰুন কালাৰৰ মিনা কৰা আছে পিওর কটন কেঁচাপাতত আহিব খুব সুন্দৰ সেট হয় একদম লাইট ওয়েটেড পিন্ধি খুবেই আৰাম পাব চাওকচোন খুব ধুনিয়া কাপোৰজোৰ এইজো কাপোৰ লাভ কৰিব আৰু সাইড পাৰি মই দেখাই লৈছো এটো আহিব সাইডৰ পাৰি আৰু ব্লাউজৰ পিস अवेलेबल থাকিব এই কাপোৰজোৰ লব পাৰিব অফাৰ প্ৰাইস হৈছে 2880 रुपीजত 2880 টকাত পাব লাভ কৰিব নেক্সট কালাৰটো দেখাইছো এটো আহিব ওয়াইন কালাৰত খুব ধুনিয়া ওয়াইন কালাৰত ক্ৰীম কালাৰ আৰু বেবি পিংকৰ সৰু বুটা ডাঙৰ বুটা মিক্স হৈ আহিছে একদম লাইট ওয়েটেড কাপোৰজোৰ পিন্ধি খুব আৰাম হয় এয়া চাওক এইখিনি আহিব আঁচল পাৰ্টটো এই কাপোৰজোৰ ধুনিয়া ইউনিক হয় পিন্ধিব পাৰিব যি কোনো অকেজনত হওক
আপোনালোকে পিন্ধিব পাৰিব আৰু আহল বহল হয় লাইট ৱেটেড আৰু পিন্ধিবলৈ দিগদাৰি নাপাব মেখেলাখন এইখন থাকিব আৰু এইকেইটা আহিব সাইডৰ পাৰি ব্লাউজ পিস अवेलेबल আছে ব্লাউজ পিসৰ হাতত সুন্দৰকৈ এটা পাৰি আহিব এই কাপোৰযোৰ ল'ব পাৰিব 3080 টকা 3080 रुपीसত লাভ কৰিব নেক্সট কালাৰটো দেখাইছো খুব সুন্দৰ একদম ব্ৰাইট কালাৰ আছে অৰেঞ্জ কালাৰত আহিব অৰেঞ্জটো কিন্তু খুব ধুনিয়া অৰেঞ্জত আছে আৰু ইয়াতে মাল্টি বুটা আহিব বুটাকেইটা চাবচোন এপাহ এপাহ ফুল আছে খুব সুন্দৰ হয় ব্ল্যাক টু দিয়াৰ কাৰণে একচুয়ালি তাৰ ফুটি উঠিছে কালাৰটো খুব ধুনিয়াকৈ আৰু পাৰিকেইটা যিহেতু ব্ল্যাকত আছে কাপোৰযোৰ খুব গৰ্জিয়াস লাগিব ইয়াৰ লগতে দেখাইছো মেখেলাখন আহিব মেখেলাখনো খুব ধুনিয়াকৈ কৰা আছে আহল বহল হয় আৰু লগতে সাইডৰ পাৰিও থাকিব সাইডৰ পাৰি দেখালো ব্লাউজৰ পিস अवेलेबल আহিব ব্লাউজৰ পিসটো এনেকুৱাকৈ থাকিব এটা হাতত পাৰি থাকিব খুব সুন্দৰ হয় কাপোৰযোৰ এই কাপোৰযোৰ ল'ব পাৰিব 3080 টকা মানে 3080 रुपीसত ল'ব পাৰিব কটন কেঁচাপাত হয় ভাল লাগিলে আমাক নিশ্চয়কৈ স্ক্ৰিনশ্বট মাৰি পঠিয়াব আমাৰ নম্বৰটো ডেসক্ৰিপচন বক্সত দিয়া আছে নেক্সট এটা কালাৰ দেখাইছো পিওর কটন কেঁচাপাতত আহিব খুবেই ধুনিয়া এইজো কাপোৰ একদম লাইট কালাৰত আছে লাইট পিচ কালাৰ আৰু ক্ৰীম কালাৰ মিক্স হৈ আহিছে ইয়াতে বগা হুটা আৰু আপোনাৰ গ্ৰে কালাৰ হুটা অকল হুটাৰ কামত আছে যি সকলে হুটাৰ কাম ভাল পায় তেওঁলোকৰ কাৰণে খুবেই ধুনিয়া কাপোৰযোৰ এইখন আহিব মেখেলা মেখেলাখন হেভি ওয়ার্ক আছে চাব পাৰে খুবেই ধুনিয়া লগতে আহিব সাইডৰ পাৰিকেইটা সাইডৰ পাৰি আৰু লগতে এইটো ব্লাউজৰ পিছৰ হাতত ডাঙৰকৈ এটা পাৰি আছে এই কাপোৰযোৰ ল'ব পাৰিব মাত্ৰ 3280 रुपीसত খুব ধুনিয়া হয় কাপোৰযোৰ ভাল লাগিলে স্ক্ৰিনশ্বট মাৰি পঠিয়াব নেক্সট ইজো কাপোৰ দেখাইছো খুবেই ধুনিয়া এইযোৰ আহিব পদ্মিনী কেঁচাপাতত আছে খুব ধুনিয়া হয় আৰু একদম ইউনিক হয় চাব পাৰে ডিজাইনটো ধুনিয়া হয় মাজতে ব্ৰকেট থাকিব আৰু পাৰিটো ডাঙৰ কৰিছো আমি এইটো মিচিং ডিজাইনত থাকিব এইখিনি আঁচল পাৰ্ট হয় খুব হেভি এইজো মানে ৱেডিঙত পিন্ধিব পৰা কাপোৰ আৰু এইখিনি আহিব মেখেলাখনো খুব হেভিকৈ কৰা আছে এইজো কাপোৰ পিন্ধিলে খুবেই ধুনিয়া লাগিব হেভি এন্ড গৰ্জিয়াস হয় লগতে সাইড পাৰি লগালেও লগাব পাৰিব বা এইখিনি ব্লাউজত আপোনালোকে ইউটিলাইজ কৰিব পাৰিব এখন এইটো আহিব ব্লাউজৰ পিস এই কাপোৰযোৰ লাভ কৰিব মাত্ৰ 3880 रुपीसত 3880 টকা খুবেই ধুনিয়া কাপোৰযোৰ বহুতে বেছি মৰম লগা হয় আৰু ইউনিক হয় নেক্সট কালাৰটো দেখাইছো এইটো আহিব লাইট পাৰ্পল কালাৰত পিংক এন্ড পাৰ্পল মিক্স হৈ আহিছে তাতে মাল্টি বুটা থাকিব খিসা বুটা সৰু সৰু বুটা আছে আঁচল পাৰ্টটো দেখাইছো খুবেই ধুনিয়া সিম্পল সোবৰত থাকিব মেখেলাখন দেখাইছো মৰম লগা নহয়নে বাৰু কাপোৰযোৰ মৰম লাগিছে পিন্ধিলে খুব ধুনিয়া লাগিব সকলো এজন মানুহে পিন্ধিব পাৰিব এইখিনি আহিব সাইডৰ পাৰিটো লগাই দিলে মানে ৰেডি টু ওয়্যাৰ কৰি তুলিলে কাপোৰযোৰ খুব মৰম লাগিব আৰু ধুনিয়া লাগিব এইটো আহিব ব্লাউজৰ পিছত খুব সুন্দৰকৈ হাতত এটা পাৰি আছে এই কাপোৰযোৰ ল'ব পাৰিব মাত্ৰ 3080 টকা 3080 रुपीसত লাভ কৰিব খুব মৰম লগা কাপোৰ এযোৰ নেক্সট কালাৰটো দেখাইছো ওয়াও এইটো ইয়েলো ক্ৰীম ইয়েলোত মিক্স হৈ আহিছে এই কাপোৰযোৰ খুবেই ধুনিয়া কাপোৰযোৰ আৰু ডাঙৰ বুটা সৰু বুটা মিক্স হৈ আহিছে মানে একযোৰ হেভি কাপোৰ আপোনালোকে যিকোনো অকেজন হওক পাৰ্টি হওক পিন্ধিব পাৰিব বা ৰেগুলাৰ ইউজো কৰিব পাৰিব বাৰু এইকেইটা আহিব সাইডৰ পাৰি খুবেই ধুনিয়া লাগিছে কাপোৰযোৰ মোৰটো বৰ পছন্দৰ কাপোৰ এইযোৰ এইখন আহিব মেখেলাখনো খুব সুন্দৰকৈ কৰা আছে একচুয়ালি কটন কেঁচাপাতটো একদম লাইট ৱেটেড হয় সো পিন্ধিবলৈ আৰাম সামাৰতো পিন্ধিব পাৰিব উইন্টাৰৰ কাৰণেও ভাল হয় এইযোৰ কাপোৰ লাভ কৰিব 3280 रुपीसত 3280 টকা খুব ধুনিয়া নেক্সট এটা কালাৰ দেখাইছো আমি এয়া চাবচোন এইযোৰ আহিব পিওর ব্ল্যাকত থাকিব ব্ল্যাক কালাৰত সিলভাৰ গুণা আৰু হট পিংকত আছে সিলভাৰ গুণা আৰু হট পিংক এইযোৰ একদম ধুনিয়া কাপোৰ হয় আৰু মেখেলাখনো দেখাই লৈছো মই খুব ধুনিয়া হয় কাপোৰযোৰ এয়া চাওকচোন আৰু লগতে থাকিব সিলভাৰ গুণা পাৰিকেইটা খুবেই ইউনিক কাপোৰযোৰ সিলভাৰ গুণা পাৰিকেইটা থাকিব খুব ধুনিয়া হয় কাপোৰযোৰ এইযোৰ কাপোৰ লাভ কৰিব 3880 रुपीसত 3880 টকা নেক্সট এটা কালাৰ দেখাইছো এটো আহিব হোৱাইটত পিওর কটন কেঁচাপাত আহিব হোৱাইটত থাকিব মাল্টি বুটা কুটে গাতে ডাঙৰকৈ বুটা আছে এই কাপোৰযোৰ হেভি গৰ্জিয়াস হয় মানে বগাত মাল্টি কালাৰ থাকিলে হেজো একদম ব্ৰাইট লাগে কাপোৰযোৰ ব্ৰাইট লাগিব নকইনাও পিন্ধিব পৰা কাপোৰ আসলতে এইযোৰ খুবেই ধুনিয়া আৰু আঁচল পাৰ্টটো চাব আৰু সাইড পাৰিকেইটাও খুব মৰম লগাকৈ বনোৱা হৈছে
এখন আহিব মেখেলা মেখেলাখনক খুব ধুনীয়াকৈ ডাঙৰকৈ কৰা আছে ব্লাউজৰ পিচ আহিব ব্লাউজৰ পিছৰ হাতত ধুনীয়াকৈ এটা পাৰি আছে এই কাপোৰযোৰ ল'ব পাৰিব 4280 ৰুপিজত 4280 টকাত ল'ব পাৰিব আজিলে আমি কটন কেঁচাপাতেই দেখালো বহুতে বিচাৰি আছিলে কটন কেঁচাপাতৰ খুব সুন্দৰ কেইটামান সেট সো আকৌ লৈ আহিম ধুনীয়া ধুনীয়া কাপোৰৰ লগত আপোনালোকে আমাৰ লগত জড়িত হৈ থাকিব আৰু ধুনীয়া ধুনীয়া ভিডিঅ'ছবোৰ চাই থাকিব তেতিয়ালৈকে নমস্কাৰ